বন্ধুসকল মই লৈ আহিছোঁ আগৰ দৰে আজি নতুন 5টা ধুনীয়া হাতৰ আপোনালোকে হাতৰবোৰ যদি পাৰে তেনেহ'লে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আলিৰ দৰে যাই মূৰ দাঙি চাই কওকচোন বাৰু এইটো কি? আপোনালোকৰ হাতত মাত্ৰ 5 ছেকেণ্ড। যদি উত্তৰ দিব পাৰে তেনেহ'লে কমেণ্টত জনাব। ইয়াৰ সঠিক উত্তৰটো হৈছে বেজি। কোনে কোনে পাৰিছে কমেণ্টত নিশ্চয় জনাবা। আছে গুটি দেহত নাই, তাৰ কিন্তু বাকলি নাই। কওকচোন বাৰু এইটো কি? সময় কিন্তু 5 ছেকেণ্ড। আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। ইয়াৰ উত্তৰটো হৈছে শিলগুটি। কোনে কোনে জানিছিলে নিশ্চয় কমেণ্টত জনাবা। 3 নম্বৰ, আদি আছে অন্ত নাই, সেইটো নে কি কোৱাচোন ভাই? উত্তৰটো 5 ছেকেণ্ডৰ ভিতৰত দিবলৈ যত্ন কৰিব। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আকাশ। আছেনে এনে আচৰিত প্ৰাণী যি নাখায় মুখেৰে পানী? কওকচোন বাৰু এইটো কি? আৰু 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বেকুলি বা বেং। এক থাল চুপাৰি লিখিব নোৱাৰি, কওকচোন বাৰু এইটো কি? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তৰা।